নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি বনাব লৈছোঁ ৰিবন এম্ব্ৰইডাৰীৰ এখন চাদৰ। বগা ৰঙৰ চাদৰ এখনত মই পেঞ্চিলেৰে ডিজাইনটো আঁকি লৈছোঁ। প্ৰথমবাৰৰ বাবে মই ৰিবন এম্ব্ৰইডাৰী চাদৰ এখন বনাব লৈছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব দেই। ফ্ৰেমটো মই এনেদৰে চাদৰখনত লগাই লৈছোঁ। গোলাপ ফুলৰ ডিজাইনত মই চাদৰখন বনাম। কাঠ পেঞ্চিলেৰে আঁকি লোৱা চিনকেইটাত মই চিলাই কৰিছোঁ। এংকৰ গুলিৰ সহায়ত আপোনালোকে এনেদৰে চিলাই ল'ব পাৰিব। এংকৰ গুলিৰ সলনি আপোনালোকে বেলেগ সূতাও ব্যৱহাৰ কৰিব পাৰে। এয়া মোৰ চিলাই কৰা হৈ গ'ল। এতিয়া ৰিবনৰ সহায়ত মই এনেদৰে চিলাই কৰি গৈছোঁ। এইখিনি মোৰ ডিজাইন কৰা হৈ গ'ল। এতিয়া গোলাপ ফুল বনাওঁ আহক। গোলাপ ফুলটো মই কেনেদৰে বনাইছোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে চালে গম পাই যাব। একেবাৰে সহজ পদ্ধতিত মই চাদৰখন বনাইছোঁ। এতিয়া পাতকেইটা বনাব লৈছোঁ। কাপোৰ চিলোৱা বেজীৰে ৰিবন এম্ব্ৰইডাৰী কৰিব নোৱাৰি। ৰিবন এম্ব্ৰইডাৰী কৰা বেজীটো বেলেগ। বেজীটোৰ একো নাম নাথাকে। ৰিবন এম্ব্ৰইডাৰী কৰা বেজী বুলি ক'লে দি দিয়ে। এইখন চাদৰ মই প্ৰথমবাৰৰ বাবে কৰিছোঁ। এয়া মোৰ গোলাপ ফুলৰ ডিজাইনটো হৈ গ'ল। বাকীখিনিও ঠিক তেনেদৰে কৰোঁ আহক। এয়া চাদৰৰ আঁচলখিনি কৰা হৈ গ'ল। কেনেকুৱা লাগিছে জনাবচোন। এতিয়া চাদৰৰ পটিটো বনাওঁ আহক। স্কেল এপাতেৰে জোখ এটা লৈ মই দুটাকৈ গোলাপ ফুল দিম। এয়া ফ্ৰেমটো লগাই ল'লোঁ। পেঞ্চিলেৰে আঁকি লোৱা চিনকেইটাত মই এংকৰ গুলিৰ সহায়ত চিলাই গৈছোঁ। এয়া চিলোৱা হৈ গ'ল। এতিয়া ৰিবনৰ সহায়ত মই গোলাপ ফুলকেইটা বনাম। গোলাপ ফুলৰ ডিজাইনটো মই আগতে দেখাইছোঁ। এয়া গোলাপ ফুল দুটা বনোৱা হৈ গ'ল। এনেকৈ মই দুটা দুটা গোলাপ ফুল পটি নিচিনাকৈ দি দিছোঁ। এয়া মোৰ চাদৰখন বনোৱা হৈ গ'ল। চাদৰখন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।